নমস্কাৰ, আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। পোনপ্ৰথমে আপোনালোক সকলোকে নতুন বছৰৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। এই নতুন বছৰটিয়ে যাতে আপোনালোক সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি কঢ়িয়াই আনে তাৰেই কামনা কৰি আজি মই মোৰ এই ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাছৰুমৰ এটা খুব সুন্দৰ ৰেচিপি। মাছৰুম মোৰ খুব প্ৰিয়, গতিকে মাছৰুম খাই যিসকলে ভাল পায় আজি সেইসকলৰ কাৰণে মই এই মাছৰুমৰ ভিডিঅ'টি আগবঢ়াইছোঁ। আচলতে মাছৰুমৰ ভিডিঅ' এটি দিয়াৰ কাৰণে মোক বহুতেই কৈ আছিলে, সেইকাৰণে আজি মই তেওঁলোকলৈ এই ভিডিঅ'টি আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅ'টি গ্ৰহণ কৰিব। মন পুতি কৰা সকলো কামেই আচলতে খুব ধুনীয়া হয়। ৰন্ধা বঢ়া কামটো ঠিক তেনেকুৱাই। খুব মন দি যদি আমি কিবা এবিধ বনাওঁ, খাবলৈ নিশ্চয় সোৱাদ লগাই হয়। এয়া আপোনালোকে দেখিছে মই এপেকেট মাছৰুম লৈছোঁ। এতিয়া যিহেতু মাছৰুমৰ বতৰ, সেইকাৰণে বজাৰত সকলো ফালে মাছৰুম ওলাইয়ে আছে আৰু এয়া মই ফ্ৰেছ মাছৰুম লৈ আহিছোঁ। এই মাছৰুমখিনি দুদিনতকৈ আচলতে বেছি দিন থৈ খাব নালাগে, নহ'লে অলপ ক'লা ক'লা হৈ যায়। মই এদিন ৰাখি এইখিনি বনাইছোঁ। মাছৰুমবোৰ এতিয়া খুব ভালদৰে চাফা কৰি ল'ব লাগিব। আপোনালোকে চাব মাছৰুমৰ গাত ক'লা ক'লা কিছুমান লেতেৰা লাগি থাকে, সেইবোৰ আমি খুব ভালকৈ চাফা কৰি ল'ব লাগিব। এইখিনি মই অলপ অলপ কাটি দিছোঁ, আপুনি নাকাটিলেও কোনো কথা নাই। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ মই কেনেদৰে মাছৰুমখিনি চাফা কৰিম। প্ৰথমতে এয়া মই অলপ আটা লৈ লৈছোঁ আৰু আটাখিনি খুব ভালদৰে মাছৰুম কেইটাৰ ওপৰত এনেদৰে ঘঁহি দিলে তাৰে ওপৰত থকা সেই ক'লা ক'লা লেতেৰাখিনি আঁতৰি যায়। এতিয়া মাছৰুমখিনিত গৰম পানী দি ভালদৰে ধুই ল'ব লাগিব। এনেদৰে ধোৱাৰ পিছত আপোনালোকে দেখিব পানীখিনিত বহুতো ক'লা ক'লা কিছুমান লেতেৰা ওলাইছে। ধুই হোৱাৰ পিছত মাছৰুমখিনি মই এনেদৰে মাজে মাজে ফালি লৈছোঁ। মাছৰুমখিনি গোটেই গোটেইও ৰাখিব পাৰে। মাছৰুমখিনি বনাবৰ কাৰণে এয়া মই লৈছোঁ নহৰু কেইফুটামান, আদা এডোখৰ, বিলাহী এটা আৰু এয়া পিঁয়াজ 3টা লৈছোঁ মই।
এতিয়া কাটি লোৱা মাছৰুমখিনি মই কিছু সময়ৰ কাৰণে মেৰিনেট কৰি ল'ম। এয়া দিছোঁ জিৰা, ধনিয়া। আৰু এয়া এড কৰিছোঁ মই দৈ। মই ইয়াত 4 চামুচ দৈ ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি খুব ভালদৰে মিহলি কৰি মই আধা ঘণ্টাৰ কাৰণে থৈ দিম। এতিয়া মাছৰুমখিনি মেৰিনেট কৰা মোৰ আধা ঘণ্টা হৈ গ'ল আৰু এতিয়া এখন পেনত মই এয়া তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাত এয়া মই গোটা জিৰা কেইটামান দি দিছোঁ আৰু এয়া পিঁয়াজখিনিও লগতে দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজা হোৱাত এতিয়া ইলাচি আৰু ডালচেনি মই দি দিছোঁ। ইলাচিখিনি অলপ ভাঙি দিছোঁ। এতিয়া আদা আৰু নহৰুৰ পেষ্ট দি দিছোঁ। এই আটাইখিনি ভাজি হোৱাৰ পিছত এতিয়া বিলাহীখিনি এনেদৰে দি দিছোঁ। বিলাহীখিনি দি কিছু সময় আমি ভালদৰে ভাজিব লাগিব। এয়া জোখমতে নিমখ দি দিছোঁ আৰু এয়া হালধি গুড়ি দি দিছোঁ। এয়া আপোনালোকে দেখিছে এতিয়া মছলাখিনিৰ পৰা তেলবোৰ বিৰিঙি উঠিছে। এতিয়া এচামুচ বাটাৰ মই দি দিছোঁ। আৰু এয়া কাশ্মীৰী মিৰ্চ পাউডাৰ অকণমান কালাৰৰ কাৰণে মই দি দিছোঁ।
মোৰ আজিৰ এই ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে এবাৰ লাইক শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ। মোৰ নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে প্লিজ এবাৰ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মছলাখিনি আমাৰ খুব ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে আৰু অলপমান মই পানী দি দিছোঁ যাতে মছলাখিনি তলত লাগি নধৰে। আৰু এতিয়া মই মেৰিনেট কৰি থোৱা এই মাছৰুমখিনি দি দিছোঁ। এতিয়া মছলা আৰু মাছৰুমখিনি খুব ভালদৰে ভাজি ল'ব লাগিব। মাছৰুমখিনি দৈ দি মেৰিনেট কৰি থোৱাৰ কাৰণে এয়া আপোনালোকে দেখিছে অলপ পানী ওলাইছে আৰু আপোনালোকে এয়া দেখিছে মাছৰুমখিনি ইমান ধুনীয়া এটা চেঞ্জ আহিছে। যিসকল লোকে মাছ মাংস নাখায় তেওঁলোকৰ কাৰণে এইটো এটা খুব সুন্দৰ ৰেচিপি। যদি আপোনালোকে এনেদৰে বনাই খোৱা নাই এবাৰ খাই চাবচোন, খুব ভাল পাব। এতিয়া মই অলপমান পানী দি দিছোঁ। পানীৰ পৰিমাণটো আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি দি ল'ব পাৰে। আৰু এয়া মই কচুৰি মেথি অলপ দি দিছোঁ। কচুৰি মেথিখিনি মই অকণমান পেন এখনত গৰম কৰি লৈছোঁ। এইখিনি নমাই হোৱাৰ পিছত অলপ বাটাৰ দি দিলেও দিব পাৰে। আৰু এয়া খুব ধুনীয়া মাছৰুম বাটাৰ মছলা মোৰ ৰেডি হৈ গ'ল। চাওক, দেখিবলৈ খুব ধুনীয়া হৈছে। দেখিবলৈ যেনেদৰে ধুনীয়া হৈছে, খাবলৈও তেনেদৰে সোৱাদ লগা হৈছে। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই নিশ্চয় এবাৰ এনেদৰে বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পালে। এতিয়া এয়া ধনিয়া আৰু জলকীয়া দি মই মাছৰুমখিনি অকণমান সজাই দিছোঁ। ধুনীয়াকৈ সজাই পৰাই ল'লে খাবলৈও আচলতে খুব ভাল লাগে। পুনৰ আপোনালোকৰ মাজলৈ আন এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।